গুড মৰ্ণিং সকলোকে আৰু মোৰ এটি নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি সকলোকে পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এতিয়া জাষ্ট শোৱাৰ পৰা উঠিয়ে গা পা ধুই আহিলোঁ। আহি পেলাই ভাইটিয়ে ক'লে যে জল্দি ওলা, সেই মেজি জ্বলাব এতিয়া, আৰু মোক কৈছে কি ভিডিঅ' কৰিব লাগে। মোক যেনেকৈ পইচা দিহে ৰাখিছে, ভিডিঅ' কৰিব লাগে বুলি ক'লে মই ভিডিঅ' কৰিব দৌৰি যাম। আৰু মই একদম গা চা বেয়া, মানে মাতটোত চাগে গম পাইছে কেনেকুৱা বহুত গা বেয়া। আজি অলপ ভাল পাইছোঁ, মানে চৰ্দিটো তথাপি আছে, চৰ্দি জ্বৰ হৈ আছিলে, কাহো অলপ মাজে মাজে আছে। আজি অলপ ভাল পাইছোঁ, চাওঁ কি হয়। আৰু ভাইটিহঁতে চিঞৰিয়ে আছে যাব লাগে। চ' ভিডিঅ'টো চাই থাকক আৰু মেজি জ্বলোৱা আৰু আজি ৰাতিলৈ ধামাকাদাৰ পাৰ্টি হ'ব, তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী, ঐ বহাগতে ধেমালি কৰোঁ, সবে মিলি হুঁচৰি জুৰো। এতিয়া চাব, এনেকুৱা চাউণ্ড কপিৰাইট লাগি যাব। মই লাহে লাহে কৈ আছোঁ, চাই থাকক। কোমলকৈ বাঁহৰে লেকেচি গানতো নে পৰা ছোৱালী, অসমীয়াৰ কৃষ্টি মাঘ
আৰু কঙা